হে গাইজ নমস্কাৰ, মই অভিষেক আৰু আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি গোটেই ৰাতি বৰষুণ দিলে, দবাপিটা বৰষুণ। এতিয়া বতৰটো অকণমান মুকলি কৰিছে। সেই বতৰটোকে চাই বোলো আজি খানাটো অকণমান স্পেচিয়েল হওক, স্পেচিয়েল বস্তু এটা আনক। আমাৰ অসমীয়া মানুহবিলাকে চবেই ভাল পোৱা এটা বস্তু, প্ৰায়বিলাক মানুহে খাই ভাল পায়। আজি সেইটো বস্তুৱে খাম বুলি ভাবিলোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি স্পেচিয়েল বস্তুটো হৈছে এইটো হাঁহ। হাঁহ বহুতে খাই ভাল পায়, ময়ো জানো। আৰু লগত ইয়াৰ বেষ্ট কম্ব কোমোৰা আছে, ঘৰৰ কোমোৰা। আৰু এয়া আলু, পিঁয়াজ, নহৰু কি লাগে আৰু ইনগ্ৰিডিয়েণ্টছ এইবিলাক আছে। চ' আজি হাঁহৰ লগত একদম বেষ্ট কম্বটো মিলি গৈছে, একদম ঘৰতে লাগিছিলে, ফ্ৰেছ কোমোৰাটো আছে। এয়া হাঁহ। এয়া আলু, কোমোৰা চব কটা হৈ গ'ল। দেখিছে আপোনালোকে, চব কটা হৈ গ'ল। মাংস ৰেডি আছে পূৰা, পিঁয়াজ চিয়াজ আনি, তেলো গৰম আছে। এতিয়া লাহেকৈ আৰু মাংসটো বনোৱাই কথা, মায়ে বনাব যেনিবা, কিন্তু মই খাম আৰু আজি মজাকৈ। এতিয়া এয়া হাঁহ মাংস ৰেডি হৈ গ'ল, ময়ো যাওঁ খাওঁগৈ। যদি আপোনালোকে হাঁহ খাই ভাল পায় আৰু ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।